গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। মাই ডিয়াৰ ফ্ৰেণ্ডছ, এই ফেষ্টিজ স্কিন ফৰ্মুলা 9ত 6টা প্ৰডাক্ট আছে। তাৰে মই আজি ব্ৰাইটনিং ট্ৰিটমেণ্টৰ বিষয়ে ক'ম। স্কিন সকলোৰে কাৰণে কিমান ইম্পৰ্টেণ্ট হয় সকলোৱে জানে, আৰু বৰ্তমান সময়ত সকলোৱে নিজৰ স্কিনখনক হেল্ডি কৰি ৰাখিব বিচাৰে। আমাৰ সকলোৰে জীৱনত এটা সময় আহে, বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ স্কিন বা আমাৰ ফেচখনত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। আমাৰ হৰমন চেঞ্জ হৈ থাকে, হৰমন ইমবেলেঞ্চ হৈ যায়, বিজি লাইফষ্টাইল, টেনশ্যন, বেড হেবিট আৰু আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যসমূহত সঠিকভাৱে পুষ্টিক তত্ত্ব নোপোৱাৰ কাৰণে ই আমাৰ ফেচত এফেক্ট কৰে, যাৰ ফলত আমাৰ স্কিনখনত বিভিন্ন সমস্যাই দেখা দিয়ে, যেনে স্কিনৰ আধা ৰং বেলেগ হৈ যোৱা, ছানবাৰ্ণ, আমাৰ স্কিনত ৰঙা দাগ হৈ যোৱা, ৰিংকলছ, ফাইন লাইন, অইলি স্কিন, ড্ৰাই স্কিন, পিম্পলছ আৰু আমাৰ স্কিনখনত কিছুমান ডাঙৰ সৰু গাঁতৰ দৰে হৈ যোৱা আৰু স্কিনখন খহটা হোৱা। ইয়াৰ উপৰিও ডাৰ্ক চাৰ্কল, ফ্ৰেকলছ মানে আমাৰ দুয়ো ছাইডৰ গালত আৰু নাকত কিছুমান সৰু সৰু ব্ৰাউন কালাৰৰ তিলৰ দৰে দাগ হৈ যোৱা। যদি আপোনালোকৰ এনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে চিন্তা নকৰিব। এই সকলোবোৰ সমস্যাৰ সমাধান হৈছে ফেষ্টিজ স্কিন ফৰ্মুলা 9 ব্ৰাইটনিং ট্ৰিটমেণ্ট। আমাৰ স্কিন 5 প্ৰকাৰৰ হয়, যেনে অইলি স্কিন, ড্ৰাই স্কিন, নৰ্মেল স্কিন, কম্বিনেশ্যন স্কিন আৰু চেঞ্চিটিভ স্কিন। সকলো ধৰণৰ স্কিন টাইপৰ লগতে ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোৱে এইটো ব্যৱহাৰ কৰিব পাৰিব। ই আমাৰ হাইপাৰ পিগমেণ্টেশ্যনৰ কাৰণে লাভদায়ক হয়। ডাল স্কিন আৰু আনইভেন স্কিন টন, ডাৰ্ক স্পটসমূহ পাতল কৰাত সহায় কৰে, লগতে আমাৰ ফেচ বা আমাৰ স্কিনখনক ফ্ললেছ কৰি ৰাখে। আমাৰ স্কিনত থকা লেতেৰা যিবোৰ পদাৰ্থ আছে সেই পদাৰ্থসমূহ ডেটক্সিফাই কৰে। এই ব্ৰাইটনিং ট্ৰিটমেণ্ট ক্ৰীমটোত ডেইজি ফ্লাৱাৰ এক্সট্ৰেক্ট আছে, যিয়ে আমাৰ স্কিনত থকা দাগ আৰু ফ্ৰেকলছৰ ওপৰতো কাম কৰে আৰু বয়স অনুসৰি আমাৰ যি দাগ হয় সেই দাগসমূহ লাইট কৰাত সহায় কৰে। আৰু ইয়াত নৰ্চিয়া ফ্লাৱাৰ ৱেক্স, এই ফুলবিধৰ ভিতৰত এবিধ জেলি টাইপৰ পদাৰ্থ থাকে আৰু সেই পদাৰ্থটোকে ৱেক্স বুলি কোৱা হয়। ইয়াৰ কাৰণে আমাৰ স্কিনখনত ভাল এটা ষ্ট্ৰেংথ আহি যায় আৰু আমাৰ স্কিনখনক ভাল এফেক্ট কৰে। ইয়াত ভিটামিন B3 থাকে, যি আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ই আমাৰ স্কিনৰ মেলানিনৰ ওপৰত কাম কৰে আৰু আমাৰ যি ডাৰ্ক মেলানিন থাকে সেইসমূহ লাইট কৰাত সহায় কৰে আৰু স্কিনখনক ভাল এটা গ্ল' আনি দিয়ে। আহক এতিয়াই ব্ৰাইটনিং ট্ৰিটমেণ্ট ক্ৰীমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওক। এই ক্ৰীমটো ব্যৱহাৰ কৰাৰ আগতে নিজৰ মুখখন ভালকৈ ফেচ ৱাছ কৰি লওক। তাৰ পাছত এই ক্ৰীমটো আঙুলিত একদম অলপ উলিয়াই লৈ নিজৰ মুখমণ্ডলত ভালকৈ লগাই ল'ব। এই ক্ৰীমটো দিনত 2 বাৰ মৰ্ণিং এণ্ড ইভিনিং ব্যৱহাৰ কৰিব পাৰিব আৰু ৰাতি নাইট ক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। এই ক্ৰীমটো যদি আপুনি অকলে ব্যৱহাৰ কৰে তেতিয়াহ'লে 3 মাহ পৰ্যন্ত চলি যাব। স্কিন ফৰ্মুলা 9 ব্ৰাইটনিং ট্ৰিটমেণ্ট ক্ৰীমটো আপোনালোকেও ব্যৱহাৰ কৰক আৰু নিজৰ স্কিনখনক হেল্ডি কৰি ৰাখক। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।